বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি লৈ আহিছো ঘৰত অতি সহজতে বনোৱা মেংগো শ্বেক। প্ৰথমতে আমাৰ ওচৰৰ গছজোপাৰ পৰা আম কেইটামান লৈ লৈছো আৰু তাক ধুই লৈছো। এতিয়া আম কেইটা ধুনীয়াকৈ কাটি লৈছো। কাটাৰ পাছত এয়া আম কেইটা ধুনীয়াকৈ কাটি ললো। কাটি এতিয়া তাক সমান সমানকৈ চাৰিকোণীয়াকৈ কাটি এটা শ্বেপ দি লৈছো। এতিয়া আমৰ বাকলিৰ পৰা আমখিনি উলিয়াই লৈছো। এটা পাত্ৰত আপুনি আমখিনি উলিয়াই ল'ব ধুনীয়াকৈ। এয়া চাওক এনেকৈ কাটি ল'ব। এতিয়া এটা পাত্ৰত অলপ চেনি লৈ লৈছো আৰু মিক্সাৰ গ্ৰাইণ্ডাৰত দি লৈছো আমখিনি। এনেকৈ ঘৰত বনাই চাব, বহুত ধুনীয়া লাগে খাই। এতিয়া চেনিখিনি তাত এড কৰি দিছো। তাত আধা কাপ গাখীৰ দি লৈছো। এতিয়া তাত ঠাণ্ডা পানী দি লৈছো। আপোনালোকে তাত বৰফ দি ল'ব, বেছি টেষ্টি লাগে। কিন্তু মোৰ ওচৰত বৰফ নাছিল বাবে মই ঠাণ্ডা পানীয়ে দিলো। এয়া হৈ গ'ল। মিক্স কৰি ল'ব আৰু এতিয়া ৰেডি। ইয়াত কেইটামান কিচমিচ দি ল'ব। এয়া হৈ গ'ল চাওক ৰেডি আমৰ শ্বেক। আপোনালোকেও বনাই চাবচোন ঘৰত, বহুত ধুনীয়া লাগে খাই। মই বহুত ভাল পাওঁ খাই। ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।